তো প্ৰথমতে এই যিটো পেট শ্ব' ইয়াতে ডিফুত মানে অৰ্গেনাইজ কৰিছে, গতিকে অৰ্গেনাইজিং কমিটিৰ ফালৰ পৰা কমিটিৰ গোটেই মেম্বাৰক মই মোৰ ফালৰ পৰা মই আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু আমাক ইয়াতে মাতি আনি এই সুবিধাকণ দিয়াৰ কাৰণে। এইটো এটা খুব ভাল পদক্ষেপ যে কুকুৰ আৰু মানুহৰ যিটো সম্বন্ধ, সেই সম্বন্ধটো কুকুৰ বুলি নহয় যিকোনো জীৱ জন্তুৰ, সেইটো এটা খুব ভাল ইয়াতে আমি প্ৰতিচ্ছবি এটা দেখিব পাইছোঁ। আৰু এইটোৱে এটা মেণ্টেল হেল্থত খুব ভাল হেৰি কৰে। আজিকালি বাহিৰৰ দেশত কুকুৰ বা জীৱ জন্তু পোহাটো এটা বাধ্যতামূলক কৰি দিয়াৰ নিচিনাই হৈছে, কাৰণ কিছুমান বেমাৰৰ পৰা এইবিলাক হাত সাৰি থাকিব পাৰি। কাৰণ সেই কুকুৰখিনিয়ে যিখিনি আমাক লাভ বা মৰম দিয়ে, সেই মৰমখিনিত আমি কিছুমান দৈনন্দিন ব্যস্ততাৰ যিখিনি আমাৰ শাৰীৰিকভাৱে আমি যিখিনি অক্ষম বা কষ্ট পাওঁ, সেইখিনি আমি তাৰ পৰা উপশম কৰিব পাৰোঁ। এইটো এটা ইয়াতে আমি এতিয়া দেখিছোঁ প্ৰায় 100ৰ ওচৰত আহিছে। প্ৰেছিডেণ্ট অৰ্গেনাইজিং কমিটি ডক্টৰ লনী দত্তই অলৰেডি কৈছেই, ইয়াতে আমি এতিয়া 3টা ভাগত সেয়া কৰিম। তাৰে ভিতৰতে যিহেতু এইটো এটা পেট শ্ব', আমি উৎসাহ দিব লাগে যাতে প্ৰত্যেকে, ইয়াত কোনো ব্ৰিড বা তেনেকুৱা কোনো কথা নাই, যিকোনো আমাৰ দেশী বিদেশী যিকোনো কুকুৰকে আমি ইয়াতে মাতি অনা হৈছে তেওঁলোকক, আৰু আমি সেইমতে সেয়া চাম। প্ৰথমতে আমি চাম যে কুকুৰটোৰ বা জীৱ জন্তু যিখিনি আনিছে পেট হিচাপে, তাহাঁতৰ অভাৰঅল হেল্থ কণ্ডিশ্যনটো কেনেকুৱা, কাৰণ সিহঁতে ভালে থাকিলেহে আমাৰ হেৰিটো হ'ব। গতিকে সিহঁতৰ প্ৰথম অভাৰঅল আমি বডি হেল্থ কণ্ডিশ্যনটো চাম। 2 নম্বৰ, সেই মানুহজনে যিগৰাকী পেট পেৰেণ্ট বা গৰাকী, তেওঁ কুকুৰটো কেনেকৈ ৰাখিছে, গতিকে যিটো তাৰ স্কিনৰ যিটো কোট কণ্ডিশ্যন বুলি আমি কওঁ, সেইটোৰ ওপৰত আমি চাম। আৰু 3 নম্বৰ, কুকুৰটো বা জীৱ জন্তুটো আৰু মানুহ যিগৰাকী অ'নাৰ, তেওঁৰ লগত সম্বন্ধটো কেনেকুৱা, অবিডিয়েঞ্চটো। চ' আমি 3টা পইণ্টত আমি মেইনলি মাৰ্কিং কৰিম। গতিকে খুব খঙাল বা তেনেকুৱা কুকুৰ এটা হ'লে সিমান এয়া নহয়, কাৰোবাক কামুৰিও দিব পাৰে। কামোৰাৰ কথাটোৰ ক্ষেত্ৰত মই কওঁ যে ইয়াতে যিমানখিনি কুকুৰ আহিছে বা জীৱ জন্তু আহিছে, গোটেইখিনিৰ এণ্টি ৰেবিজ ভেকচিন অলৰেডি কৰা আছে। সেইখিনি আমাক লোকেল অৰ্গেনাইজিং কমিটিয়ে আমাক অলৰেডি ইনফৰ্ম কৰিছে। আৰু ইয়াৰ থ্ৰুদি মই কওঁ, যদি কোনোবাই কৰাও নাই সেইটো কৰিব, কাৰণ স্পেচিয়েলি ৰেবিছ আৰু যিখিনি কুকুৰটো ভালে থাকিবৰ কাৰণে যিখিনি ভেকচিন দৰকাৰ, কাৰণ সেই ভেকচিনখিনিত লেপ্টস্পাইৰা আৰু ৰেবিছ এই দুটা জুনটিক ইম্পৰ্টেঞ্চ আছে। কাৰণ সেই দুটা যদি কুকুৰটোৰ বা জীৱটোৰ হয়, সেইখিনি আমাৰ মানুহৰ তালৈকে সংক্ৰামিত হ'ব পাৰে। গতিকে ৰেবিছটো জলাতংক বেমাৰ, আমি জানো চবেই, অতিকৈ ভয়ংকৰ। নোহোৱাকৈ আমি তাৰ চিকিৎসা ট্ৰিটমেণ্ট কৰিব পাৰোঁ, প্ৰিভেনশ্যন কৰিব পাৰোঁ, কিন্তু এবাৰ হ'লে তাৰ চিকিৎসাটো খুব কঠিন হৈ পৰে আৰু বা মানুহজন বা বেলেগ জীৱ জন্তু মৃত্যুমুখত পৰিব পাৰে। গতিকে এইটো এটা খুব ভাল পদক্ষেপ। ইয়াৰ থ্ৰুদি মই ভাবোঁ গোটেই ডিফুবাসী ৰাইজ যাতে ইয়াৰ এৱেৰ হয় আৰু ভৱিষ্যতলৈ এনেকৈ ভেকচিনেশ্যন বা এইবিলাক কৰে, কুকুৰ জীৱ জন্তুৰ প্ৰতি মৰমটো আগবাঢ়ে। গতিকে আমি সদায় আমাক সিহঁতে মৰম দিয়ে, আজি আমি এদিন সিহঁতৰ নামত আজি আমি নিজকে আমি দিছোঁ। গতিকে এইটোৱে এটা খুব সুন্দৰ হেৰি এটা হ'ব, আৰু মই ভাবোঁ এইটোৱে আগন্তুক দিনলৈকে চবৰে মাজত এটা ভাল এটা প্ৰীতি আৰু হেৰি এটা গঢ়ি উঠিব। ধন্যবাদ। থেংক ইউ। আমাৰ আজি যিটো পেট শ্ব' আয়োজন কৰিছোঁ, এইটো আমাৰ কাৰ্বি আংলং জিলাত 3য়বাৰৰ বাবে হৈছে পোহনীয়া জন্তুৰ প্ৰদৰ্শনী। আপোনালোকে শুনিবলৈ পাই অতিশয় আনন্দিত হ'ব। আমাৰ এতিয়ালৈকে আমি 100খন ফৰ্ম আনিছিলোঁ, ইতিমধ্যে আমাৰ শেষ হৈছে আৰু এতিয়া আমি বনাই আছোঁ। আমি 170ৰ পৰা 100 টাৰ্গেট কৰিছিলোঁ, আৰু এতিয়া 100ৰ ওপৰত আমাৰ পোহনীয়া জন্তুটি আহি পাইছেহি। আৰু আমাৰ কাৰ্বি আংলং জিলাৰ পশুপ্ৰেমী ৰাইজ
তেওঁলোক প্ৰত্যেকৰে ঘৰত একোটি পোহনীয়া আছে। আমি তেওঁলোকৰ এনিমেল আৰু মেনৰ যিটো বণ্ডিং ৰিলেশ্যনশ্বিপ, মানে তেওঁলোকৰ যিটো আত্মিক সম্পৰ্ক, আমাৰ পোহনীয়াটোৱে আনকণ্ডিশ্যনেল লাভ, যিটো নিস্বাৰ্থ প্ৰেম যেনেকৈ আমাক শিকাইছে, আমাক আনকণ্ডিশ্যনেল লাভ কৰিবলৈ, আৰু সেইটো কাৰণে আমি এই প্ৰদৰ্শনীটোৰ আয়োজন কৰিছোঁ। আৰু আমি উৎফুল্লিত হৈছোঁ। আমাৰ পশুপ্ৰেমী ৰাইজে প্ৰায় 100ৰো অধিক আনি আছে, এতিয়াও ৰেজিষ্ট্ৰেশ্যন হৈ আছে। আৰু আমাৰ ইতিমধ্যে আমাৰ জাজ, আমাৰ ৰিনাউণ্ড ভেটেনেৰিয়ান গুৱাহাটীৰ ডক্টৰ প্ৰদীপ শৰ্মা, ডক্টৰ মৃণাল দাস, ডক্টৰ ৰূপক নাথ আহি পাইছেহি। তেখেতসকল আপোনালোকৰ কেটেগৰী চিষ্টেমত কৰিছে? হয়, কেটেগৰী কৰিছোঁ আমি। কেইটা কেটেগৰী? কেটেগৰী আমাৰ লাৰ্জ ব্ৰিড ডগৰ, মিডিয়াম ব্ৰিড আৰু স্মল ক্ৰছ ব্ৰিড ডগৰ, আৰু কেটৰো আমাৰ কেটৰো কেটেগৰী কৰা হৈছে। অল ব্ৰিড কেট কেটেগৰী আয়োজন কৰিছোঁ। আৰু আহিছে, কেটো আহিছে আমাৰ ইয়াত, আৰু আমি যথেষ্ট উৎফুল্লিত হৈছোঁ। আগলৈও আমি অনুষ্ঠিত কৰি পেলাই আমি আগবাঢ়ি যাম বুলি ভাবিছোঁ। আপোনালোকৰ